গুড মৰ্ণিং। কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৰে খবৰ নিশ্চয় ভালেই। তো আজি আমাৰ ৰাতিপুৱা সাজত কি আছিলেনো চাওঁ আহকচোন। এয়া গৰম গৰম ভাত বাঢ়ি লৈছোঁ, দেখিছেনে? এইফালে মই বনাইছিলোঁ মচুৰ দালি আৰু বিলাহী দি তেল মাৰিছিলোঁ। এয়া মই দাইলখিনি আধা ফটাকৈ খাই ভাল পাওঁ। এইফালে বনাইছিলোঁ বিনছ, আলু শুকানকৈ ভাজিছিলোঁ। বিনছ আৰু আলু শুকান ভাজি খাই কোনে কোনে ভাল পায় কমেণ্ট কৰি জনাবচোন দেই। আকৌ বনাইছিলোঁ বিলাহী, পিঁয়াজ, আদা, বিটৰ চালাড বনাইছিলোঁ। বিট মই ভাজি খাই বেয়া পাওঁ, সেইবাবে এনেকৈ চালাড মিহিকৈ পিচি লওঁ পিহনাত, এনেকৈ খাই ভাল পাওঁ। আৰু কেঁচা জলকীয়া এটা, নিমখ অকণমান লৈছিলোঁ। তো আজি আমাৰ ৰাতিপুৱা ভাত সাজ এইদৰে খালোঁ। তো ভিডিঅ'টো চাই যদি ভাল পালে লাইক এটা কৰি দিব আৰু ভাল লাগিলে কমেণ্ট এটা কৰি দিব। থেংক ইউ।